ছাৰ সোমাব পাৰোঁনে? মোক যে মাতি পঠিয়াইছিলে মই আহি পালোহি। অঁ আহিলা, বহাচোন বহা। তোমাৰ লগত অলপ কথা আছে, বহাচোন। নমস্কাৰ ছাৰ। আপোনাৰ নাম পাদুৰাম হয়নে? হয় ছাৰ, মোৰ নাম পাদুৰামেই। আপুনি আমাৰ পৰা 1 লাখ টকা লোন লৈছিলে হয়নে? হয় ছাৰ, মই লোন এটা লৈছিলোঁ, কিন্তু লোনটো লোৱাটো বহু দিনেই হৈ গ'ল। আপুনি লোনটো লৈ আপুনি বাৰু ধাৰ কিয় মৰা নাই, কিস্তি কিয় মৰা নাই? লোনটো ল'লে ধাৰ মাৰিব লাগিব বুলি দেখোন আপুনি কোৱাই নাছিলে প্ৰথমত। अबे साले সেইবিলাক কথা আমি নাজানো। আপুনি ধাৰটো কেতিয়া মাৰিব কওক। আমাৰ পৰা পইচা লৈছেতো, আপুনি ধাৰটো কেতিয়া মাৰিব কওক। চিন্তা কৰিব নালাগে ছাৰ, আমি ইমানদাৰী মানে, আমি কাৰো ধাৰ নাখাওঁ। আমি পইচা হ'লেই ধাৰটো মাৰি দিম। নহ'লে আপোনাৰ পইচা কেতিয়া হ'ব? ছাৰ কামত গ'লেই পইচা হৈ যাব, তেতিয়াই ধাৰটো মাৰি দিম। পইচা হ'লেই ধাৰটো মাৰি দিম। পইচা লৈ ঘৰত বহি থাকিলে হ'ব? আপুনি কামত নাযায় কিয়? আৰু কামত কেতিয়াৰ পৰা যাব আপুনি? ছাৰ লোনৰ পইচা কেইটা শেষ হ'লেই মই কামত যোৱা আৰম্ভ কৰি দিম। ছাৰ আপোন আৰু পইচা বিৰাট দৰকাৰ নেকি? আমি যেতিয়া লোন দিওঁ, লোন দিয়াৰ পিছত আমাক পইচাটোতো দৰকাৰ হ'বই। ছাৰ আপুনিও নহ'লে মোৰ নিচিনা 1 লাখ টকা এটা লোন লৈ লওক, আপোনাৰ প্ৰব্লেম ছল্ভ হৈ যাব। Tecnologia.